আমি ভবাৰ দৰে আমাৰ জীৱনবোৰ খুব ধুনীয়াকৈ মসৃণকৈ চলি যোৱা হ'লে কথাই নাছিল। উপায় নাই, এদিন যদি সুখ আন এদিন আকৌ দুখ। কিন্তু এটা কথা ক'ব পাৰোঁ, যদি আপুনি কাৰোৰে অনিষ্ট কৰা নাই, আপুনি যদি আনৰ বেয়া চিন্তা নকৰে, তেন্তে ভগৱানে কিন্তু আপোনাৰ সাথ দিয়ে। সেই কথাষাৰৰ মই একেবাৰে প্ৰমাণ পাইছোঁ। আগতেও এনেদৰে আনক সহায় কৰি থৈছোঁ, কিন্তু সেই ঘটনাটো কিন্তু কালি ঘটি গ'ল মোৰ লগত। কথাষাৰ কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। যোৱাকালি লখিমপুৰ গৈছিলোঁ। এনেই লখিমপুৰ গ'লে মানুহজনৰ লগতে যোৱা হয়, কিন্তু আমি কালি বিশেষ কিবা দৰকাৰ এটা হোৱাৰ কাৰণে বৌ আৰু মই বাছতে গুচি গ'লোঁ। কিন্তু আমি যোৱাৰ সময়টো সঁচাকৈ বেয়া আছিল, কিয়নো আমি 2 বজাৰ আগে আগে ঘৰৰ পৰা ওলাই গৈছিলোঁ। তেতিয়ালৈকে বাছত যাবলৈ হ'লে আৰু উভতি আহিবলৈ বিশেষকৈ অকণমান দিগদাৰ হয়গৈ। আমি কথাটো জানিছিলোঁ যদিও অকণমান ৰিস্ক লৈ গুচি গ'লোঁ, আৰু তাৰপাছত আমি উভতি অহালৈকে কিন্তু বহুত দেৰি হৈ গৈছিলগৈ। 6:30 মান বাজি গৈছিল আমি উভতি অহালৈ। তেতিয়ালৈকে কিন্তু গাড়ী পাবলৈও বহুত দিগদাৰ আছিল, কিয়নো কালি দেওবাৰো আছিল। মোৰ লগত কি ঘটিল সেইটোতো মই আপোনালোকক একেবাৰে তন্নকৈ এফালৰ পৰা কৈ যাব নোৱাৰোঁ, কিন্তু এটা কথা কৈছোঁ যে কালি মই মোৰ নতুন ফোনটো হেৰুৱাইছিলোঁ। মই ফোনটো হওক বা ডিঙিত পিন্ধি থকা, কাণত পিন্ধি থকা এনেকুৱা ধৰণৰ মানে বস্তুৰ প্ৰতি খুব কনচিয়াছ হৈ থাকোঁ। আচলতে বাৰে বাৰে চেক কৰি থাকোঁ। সেইটো আপোনালোকৰো আছেনে নাই ক'বচোন। মই কেনেকৈ মোৰ লগত ঘটি গ'ল সেই ঘটনাটো মই আচলতে ভাবিয়ে পোৱা নাই কোন সময়ত। আজিকালি অৱশ্যে কথা অলপমান পাহৰিবলৈ লৈছোঁ, মই নিজে এইটো কথা লক্ষ্য কৰিছোঁ। মই টমটমৱালা এজনে পালে মোৰ ফোনটো, আৰু নিজৰ গাতে দুখ দিছোঁ আচলতে। তেনেদৰে নিজেই যাবই নালাগিছিলে ইমান জল্দাজল্দিকৈ। আৰু মানুহে যিকোনো এটা কাম কৰিলে আচলতে প্লেন কৰি পেলাইহে কৰিব লাগে। কালিৰ দিনটোত আমি দুইজনীয়ে, বৌৱে হওক ময়ে হওক, দুইজনীয়ে বহুত বেছি শিক্ষা পাইছোঁ, বহুত বেছি মানে অভিজ্ঞতা হৈছে আমাৰ। আৰু এতিয়াও কিন্তু ভাল মানুহৰ এইখন পৃথিৱীত অভাৱ হোৱা নাই আচলতে। ভিডিঅ'টো মই সেইকাৰণে কৰিছোঁ যে মোৰ ফোনটো পোৱাৰ পাছত মানুহজনে, প্ৰথমটো মই বহুত ভয় খাইছিলোঁ বেলেগে পালে, আৰু মইতো আশাও কৰা নাছিলোঁ ফোনটো। মই দুবাৰমান ফোন কৰোঁতে এবাৰমানত ৰিং কৰিছিল কিন্তু কাটি দিছিল, আৰু নেক্সট বাৰত নাম্বাৰটো অবৈধ বুলি কৈছিল। তেতিয়াতো বহুত ভয় খাইছিলোঁ, কিন্তু মই বিচাৰিবলৈ তেনেকৈ ইফাল সিফাল কৰি থাকোঁতেই মানুহজনে বোলে ফোন কৰিছে যে ফোনটো এজনে পাইছে আৰু আনিবলৈ বুলি মাতিছে। আৰু বান্দৰদেয়াহেন জেগাত মই মোৰ ফোনটো যে হেৰুৱাৰ পাছতো যে ঘূৰাই পাইছোঁ, সেইটো আচলতে বহুত ডাঙৰ কথা এটা। যিসকলে জেগাখিনি চিনি পায় তেওঁলোকে গমেই পাব বান্দৰদেয়া কেনেকুৱা এখন জেগা হয়। তাত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ মানুহ থাকে। বাকী যিয়েই নহওক, মই যে মোৰ ফোনটো এজন মানুহৰ ওচৰত পৰাৰ পাছতো যে উভতাই পালোঁ, সেইটোৱে বহুত ডাঙৰ কথা, হয়নে নহয় বাৰু?